হেল্ল' ভিউৱাৰ্ছ, সকলোকে মই আজি ভোগালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু বহুতে কয় এই পিঠাটো বহুতে বনাব নাজানে, ভাঙি যায়। হয় বাৰু, বহুতৰে ভাঙি যায়, নোযোৱা নহয়। গতিকে আপোনালোকে এনেকৈ মই যেনেকৈ কৰিছোঁ, এখন চেকনিত পিঠাগুড়িখিনি লৈ তেনেকৈ কৰিবচোন। বহুত সোনকালে পিঠাখিনি বনোৱা হয় আৰু খাবলৈও বহুত সোৱাদ লগা হয়, মচমচীয়া হয়। নাৰিকলখিনি দি পেলাই এনেকৈ ৰোল এটা কৰি দিব। তাৰপিছতে আকৌ চেকনিখনত এনেকৈ ল'ব, পিঠাগুড়ি লৈ চালি দিব। দিয়াৰ পিছত ধুনীয়া এটা চেপ আহিব আৰু পিঠাখিনি নিজে নিজে উঠি আহিব। উঠি অহাৰ পিছত আপুনি ভাজ কৰিব নাৰিকলখিনি দি পেলাই। তাৰপিছত পিঠাকেইটা ধুনীয়া হয় দেখিবলৈ আৰু খাবলৈও বহুত সোৱাদ লগা হয়। মই এনেকৈয়ে বনাওঁ আগৰে পৰা। ঘৰত থাকোঁতে বাৰু অকণমান বেলেগকৈ বনাইছিলোঁ, মায়ে যেনেকৈ শিকাইছিল তেনেকৈ বনাইছিলোঁ। কিন্তু মই ইয়াতে অহাৰ পিছত আৰু এনেকৈয়ে বনাওঁ। এনেকৈ বনালে মোৰ খুব সোনকালে হয় আৰু ধুনীয়া হয়, সেইকাৰণে মই এনেকৈ বনাওঁ। যিসকলে নাজানে এনেকৈ বনাবলৈ চেষ্টা কৰিবচোন, নিশ্চয় ধুনীয়া পিঠা বনাব পাৰিব। আৰু তাওখন মানে কি হয়, ফ্লেট লাগে। মোৰখন অকণমান অভেল, গতিকে মোৰ পিঠাখিনি নাথাকে, পিছলি আহে। এইখন ফ্লেট কৰি ল'ব। মই এখন চেঞ্জ কৰি ল'ম বাৰু। ভিডিঅ'টো আজিলৈ ইমানে। আহিছোঁ, বাই বাই।